আমি ভাবি আছো এইটো লৈ অল আসাম ৰাইড কৰিম। নদীত আহিলে আপোনালোকে এইটো লৈ আহিব, ডাৰ্কি মাকিচোত। তই যে এইবিলাক আনিছ তোমাক কোনো জবৰদস্তি কৰিছে নি? নাই নাই নাই, মই নিজে একদম নিজৰ একদম পইচা দি আনি আছো। আপোনালোকে কোৱাই নাই, মই আপোনালোকক খুৱাই আছো। দাবী চাবি আছে নেকি? নাই নাই, একো নাই। আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলামি। হাই হেল্ল', দিছ ইজ আসিফ ব্লগাৰ। ঘৰৰ পৰা ওলাই আহি গৈছোঁ আমি। আমাক পঠাইছিলে যে শুকান মাছ ল'বলৈ, বাট শুকান মাছটো ল'ম দূৰৰ কথা। আমি আহি গৈছোঁ চিধা সেইফালে ৰাস্তা এটা চাইছোঁ। এতিয়ালৈকে মই যোৱা নাই এইটো ৰাস্তাত। এণ্ড এইফালে বোলে নদী এটা আছে, এণ্ড যাওঁ এণ্ড গৈ পিনি দেখাওঁ নদীটো কেনেকুৱা। ময়ো চোৱা নাই, এণ্ড যাওঁ আৰু আগলৈ গৈ পিনি দেখাই আছোঁ। তো গাইছ, আমাৰ ঘৰৰ ওচৰতে কিছুমান জেগা ইমান ধুনীয়া মানে এতিয়ালৈকে আমি চোৱাই নাই। আৰু এইফালে এইখিনি চফা কৰি ৰাখিছে, সেইকাৰণে চাই ভাল লাগিছে। কিন্তু যদি এইখিনিও তেনেকুৱা ধৰণৰ চফা কৰি ৰাখিলেহেঁতেন তেনেহ'লে এইখিনিও চাই বহুতে ধুনীয়া লাগিলেহেঁতেন। আমি আহি নদী পাবলৈ হ'লো মানে পায়ে গ'লোঁ। দেখাই আছোঁ আপোনালোকক বসন্তীখনক উঠাই দিছোঁ পানীৰ ওপৰত। কি বনাই দিছোঁ? নাও বনাই দিছোঁ, নাও। বসন্তী অন টপ ফাইনেলি। এণ্ড গৈ আছোঁ আগফালে মানে বেলেগ কিবা এটা নাজাৰা দেখিবলৈ পাই আছোঁ আমি। এণ্ড আমি তাতে গৈ আছোঁ এতিয়া, দেখাই আছোঁ আপোনালোকক, চাব পাৰে। ৱাও, চ' নাইচ এণ্ড বিউটিফুল প্লেচ। যদি ঘৰৰ ওচৰত এনেকুৱা জেগা থাকে আহিব লাগে, ঘূৰি ভাল লাগে। মইতো য'ত ত'ত গুচি যাওঁ। আমি এটা প্লেন মিলাই আছোঁ। প্লেনটো হ'ল যে আমি বসন্তীখনক লৈ অল আসাম ৰাইড কৰিম। এণ্ড বসন্তীখনক মানে ফাৰ্ষ্টতে অকণমান ঠিক কৰিব লাগিব, অকণমান বেমাৰ হৈ আছে, সেইটো ঠিক কৰি তাৰপিছত আমি প্লেনটো মিলাই আছোঁ যে আমি অল আসাম ৰাইড কৰিম বসন্তীখনক লৈ। কেনেকুৱা লাগিব? তেতিয়ালৈকে মোৰ 1 লাখ ছাবস্ক্ৰাইব, 1 লাখ ফলোৱাৰ্ছ কমপ্লিট নহ'ব, তেতিয়ালৈকে মই ঘূৰি নাখোজোঁ। আমি বসন্তীখনক ইয়াত ৰাখিছোঁ। মামু সেইবিলাক বাদ দে, ইয়াত আহি কেনেকুৱা লাগিছে এইটো? মামুক ক'লো নহয়, আল্টিমেট ভিউ। আল্টিমেট ঘৰৰ ওচৰত যে এনেকুৱা ভিউ ঘৰৰ ওচৰত এইটো জেগাত মই এতিয়ালৈকে অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আহি চালোঁ। একচুৱেলি মানে কি, আমাক পঠাইছিলে যে শুকান মাছ আনিব লাগে। মই মামুক কল কৰিছোঁ যে মামু এনেকুৱা কথা, শুকান মাছ আনিব লাগে বুলি কৈ আছে। তাৰপিছত ঘৰৰ পৰা ওলাইছোঁ। ওলাই আমি আহিব লাগে গুৰণিৰ পৰা আমি কৈছোঁ ব'ল অকণমান ডিজুৰ ফালৰ পৰা ঘূৰি আহোঁ। ডিজুত আহি কৈছোঁ ব'ল অকণমান কিমিন ফালে যাওঁ। কিমিন ফালে আহি চাইছোঁ এইফালে গাড়ী কেইটামান ওলাই আছে মাল লোড কৰি। তাৰপিছত মামুক ক'লোঁ ব'ল অকণমান ঘূৰি আহোঁগৈ। এণ্ড আহি গ'লোঁ আমি চিধা নদীত। ভিউ চাব পাৰিছে আপোনালোকে, ৱাও আল্টিমেট ভিউ। বসন্তী অন টপ, এইটো ৰাস্তাত যে বসন্তীক লৈ আহি গৈছোঁ। আমি ভাবি আছোঁ এইটো লৈ অল আসাম ৰাইড কৰিম। ইমান যদি বালিৰ ওপৰেদি আহি যাব পাৰিছে, অল আসামটো বিন্দাছকৈ চলিব। কি কৈছ মামু? বসন্তী অন টপ। ফাইনেলি বসন্তীখনক এইটো জেগাত ৰাখি দিছোঁ। 2 দিনমান হৈ গ'ল ঘৰৰ পৰা ওলাই যোৱা নাই এতিয়ালৈকে। এনে আজি ভাবিছোঁ অকণমান মানে ঘৰৰ পৰা যদি ক'ত বা পঠায় তেনেহ'লে পলাই যাওঁ, য'ত ত'ত গুচি যাওঁ। গাইছ কি ক'ম আপোনালোকক, য'ত ত'ত গুচি যাওঁ। আজি আহি গৈছোঁ ইয়াত। বলক নদীত যাওঁ, এণ্ড দেখাই আছোঁ আপোনালোকক নদীত গৈ পিনি। চেক কৰোঁ, লুক এট দ্য ভিউ। অ' মাই গড, মজা লাগিছে। এইফালে আপোনালোকে চাব পাৰিছে এইবিলাক যে শিলখিনি লৈ আছে, শিলগুটিখিনি, এইখিনি মানুহে যে অৰ্ডাৰ দিয়ে যে ঘৰ চৰ বনাবলৈ, তো ট্ৰেক্টৰ দি হওক বা ডাম্পাৰেৰে হওক বা JCBৰে হওক, এইবিলাক JCBৰে উঠাই দিয়া ট্ৰেক্টৰে হওক বা ডাম্পাৰে হওক, এইবিলাক লৈ যায় এণ্ড মানুহৰ পৰা পইচা লৈ লয়। পানীয়ে যে ভাঙিছিলে, মানে কিমান ধুনীয়াকৈ ৰাস্তাৰ নিচিনা বনাই দিছে, মজাকৈ বনাই দিছে। খেট 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 আৰু পানী। অ' মাই গড, ভিউটো চাওক না গাইছ, ভিউটো। हम आ चुका है एडवेंचर पर, इसको बोलते हैं एडवेंचर। সেইকাৰণে য'ত ত'ত পইচা তেল ভৰাই বসন্তী 100 কিলোমিটাৰ পাৰ কৰি দিওঁ। 100 টকাৰ তেল ভৰাই বসন্তীক 100 কিলোমিটাৰ পাৰ কৰি দিওঁ। পানীখিনি কেনেকুৱা ষ্টাইলত গৈ আছে, বুমকৈ গৈ আছে। চফা পানীটো। মই ইয়াত বহিবি, ইয়াত ফটো মাৰি দিম, মজা হ'ব। পাৰিছে গছ এটা জানো ক'ৰ পৰা উঠাই আনিছে, আনি ইয়াত পেলাই দিছে, আৰু ইয়াতে গছটো এইটো চাওক পাত ওলাই গ'ল গছৰ।
ইয়াত বহুতে আমি ফটো এণ্ড ভিডিঅ'জ আৰু ৰিলছ অলৰেডি বহুতে বনাইছোঁ, বনাই ভাবি আছোঁ এতিয়া ইয়াৰ পৰা যাব লাগে। যিটো কামৰ কাৰণে আমাক পঠাইছিলে ঘৰৰ পৰা সেইটো কামটো কৰিব লাগিব না, যদি নকৰোঁ তেনেহ'লেতো দামৰা পিটন দিব ঘৰৰ পৰা, ভাই দামৰা পিটন। সেইকাৰণে আমি যাওঁ এণ্ড শুকান মাছখিনি লৈ এতিয়া ঘৰত যাব লাগে। তই মাথা গৰম নকৰিবি, দামৰা পিটন দিম। আৰু এতিয়া আমি গৈ পিনি শুকান মাছখিনি লৈ ঘৰত যাব লাগে না। অ'কে গাইজ, এইটো চাওক পানী কেনেকুৱা গৈ আছে, ভুমকৈ গৈ আছে ভুম। নদীত আহিলে আপোনালোকে এইটো লৈ আহিব, ডাৰ্কি মাখি চোত। ফাইনেলি আহি বসন্তীৰ ওচৰত এণ্ড কোনো ধৰণৰ প্লেন নাছিলে, এনে আহি আছোঁ ওলাই ঘৰৰ পৰা, ভাবিছোঁ অকণমান ঘূৰি আহোঁগৈ এণ্ড আহি গ'ল। আৰু চাবি এই হতে লড়কো কা জিন্দগী। আৰু এইফালে মাৰি দিছে বসন্তীখনক ষ্টাৰ্ট। গৈ থাক পাৰ। আমি ইয়াত আহিছোঁ, আহি ভিডিঅ' বনাইছোঁ, অকণমান এক্সাইটেড দেখাই দিছোঁ এণ্ড কিছুমানে কমেণ্ট কৰি ক'ব আজি ফাৰ্ষ্ট টাইম গৈছ নেকি, আজি ফাৰ্ষ্ট টাইম গৈছ নেকি, এনেকুৱা জেগাত কেতিয়াও যোৱা নাই নেকি। চ' সেইবিলাক কমেণ্ট কৰি লাভ নাই ভাই। নদী পাৰ হৈ আছে বাসন্তী। এণ্ড গাইজ ফাইনেলি ওলাই আহি গ'লোঁ নদীৰ পৰা। মজা লাগিছে আহি, ভবা নাছিলোঁ যে ইমান মজা লাগিব এণ্ড মই ভবাই নাছিলোঁ যে মই লং ব্লগ বনাম। মই জাষ্ট মিনি ব্লগ বনাই আছোঁ ঘৰৰ পৰা, এনেকুৱা মিনি ব্লগ বনাই আছোঁ। ইয়াত আহি চাইছোঁ ইমান ধুনীয়া ভিউ, বনাই দিছোঁ লং ব্লগ এটা আপোনালোকৰ কাৰণে, ইউটিউবত চাব পাৰিব আপোনালোকে গাইজ। অ'কে এভৰিবডি, তো আমি আহি ফাইনেলি শুকান মাছ ল'বলৈ, আৰু এইটো হ'ল শুকান মাছৰ গুদাম। সেই এভৰিবডি, আমি ক'ত গৈছিলোঁ, কি কথা, সকলোখিনি আপোনালোকক দেখাইছোঁ এণ্ড তাৰ পৰা আহি জাষ্ট অকণমান শুইছিলোঁ এণ্ড উঠি গা চা ধুই মেলি ৰেডি। এতিয়া আমি যাম বজাৰত গৈ পিনি কিবা এটা ডিছকাশ্যন কৰিম আতিকুলৰ দোকানত বহি। মেইন কথাটো হ'ল আগতে ভাত পানী খাই লওঁ, তাৰপিছত যি প্লেন কৰিব আছে কৰি আছোঁ। এভৰিবডি, আপোনালোকক কৈছোঁ যে আমি ডিছকাছ কৰিম আতিকুল দাৰ দোকানত গৈ পিনি কিবা এটা, এণ্ড ডিছকাছটো হ'ল যে ৰবিদাৰ মুভি এটা আহিছে আছামিজ, ৰুদ্ৰ, সেই মুভিটো আমি চাব যাম। আমি 3জন যাম চাবলৈ এণ্ড কিমানৰ টাইমটো আছে, আমি যাম বিশ্ব হলত চাবলৈ, টাইমটো আছে 7:45 চামথিং এনেকুৱা কিবা এটা আছে। তো চাবলৈ যাম এণ্ড গৈ পিনি চাওঁ মুভিটো কেনেকুৱা আছে, তাৰপিছত আপোনালোকক জনাই আছোঁ। 10 টকা খোৱাব কৈছোঁ, খোৱাবি নে কওক? নোখোৱা, মোৰ পইচা নাই মানে জোৰ জবৰদস্তি কৰি আছে। তই যে এইবিলাক আনিছ, তোক কোনোবাই ফ'ৰ্চ কৰিছে নি? নাই তোমাক কোনোবাই জবৰদস্তি কৰিছে নি? নাই মই নিজে একদম নিজৰ একদম পইচা দি আনি আছোঁ। আপোনালোকে কোৱাই নাই, মই আপোনালোকক খুৱাই আছোঁ। দাবী চাবি আছে নেকি? নাই একো নাই। ঠিক আছে। অ'কে গাইজ, এণ্ড গাইজ কথাটো এনেকুৱা যে আজি ফাৰ্ষ্ট টাইম ওলাইছোঁ মই আছামিজ চিনেমা চাবলৈ, আৰু সেই চিনেমাটো হ'ল আমাৰ ৰবিদাৰ, যিখন চিনেমাৰ নাম হ'ল ৰুদ্ৰা। এণ্ড মুভিটো চাই কেনেকুৱা লাগে, কি কথা, আপোনালোকক সকলোখিনি প্ৰচেছ জনাবলৈ চেষ্টা কৰিম। এণ্ড গৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলাই। মই যাম, মোৰ লগত মামু যাব এণ্ড আতিকুল দা আছে, সি বজাৰত আছে এণ্ড গৈ পিনি 3জন আমি যাম চাগে। অ'কে এভৰিবডি, টিকেট কাটি কমপ্লিট, আমি চাব আহি গৈছোঁ ৰুদ্ৰ ৰবিদাৰ এণ্ড ভিতৰ ফালে যাব লাগে সোনকালে, গৈ পিনি চাওঁ কেনেকুৱা চিনেমাটো আপোনালোকক জনাম। আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলামি। অ'কে এভৰিবডি, এণ্ড মুভিখন চাই আমি গৈ আছোঁ এতিয়া ঘৰত এণ্ড ঘৰত গৈ পিনি কৈ আছোঁ মুভিখন কেনেকুৱা লাগিছে, কি কথা, A to Z সকলোখিনি কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। অ'কে এভৰিবডি, আছামিজ ইণ্ডাষ্ট্ৰীত এনেকুৱা নেক্সট লেভেল মুভি বনাব বুলি কোনেও ভবা নাছিলে। চিনেমাখন চাই আপোনালোকৰ অকণমানো বৰিং নালাগে। চিনেমাখনত এক্টিং আছে, ইম'চনেল আছে, ৰোমান্টিক আছে, অল এভৰিথিং আছে এণ্ড যোনে চাব বুলি ভাবি আছে বিন্দাছ গৈ পিনি চাব পাৰে। অ'কে, থেংক ইউ এভৰিবডি, লগ পাই আছোঁ নতুন ভিডিঅ'ত।